নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুৰবীপ্ৰিয়া লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ ব্ৰেড চপ। তাকে আপোনালোকলৈ ৰেচিপিটো আগবঢ়াওঁ বুলি ভাবিলোঁ। তাৰ বাবে মই লৈছোঁ বইল আলু, ব্ৰেড, জলকীয়া, ধনিয়া পাত কেইখনমান, পিঁয়াজ। মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই 1 কাপ ময়দা এটা বাতিত লৈছোঁ। ময়দাৰ সলনি আপোনালোকে বেচনো ল'ব পাৰে। তাৰপিছত মই 1 গিলাচ পানী, ঠাণ্ডা পানী লৈছোঁ। ঠাণ্ডা পানীখিনি তাত ঢালি দিছোঁ। ঢালি দি এটা পনীয়াকৈ ঘোল বনাই লৈছোঁ। দেখিছে, বেছি ডাঠো হ'ব নালাগে, বেছি পনীয়াও হ'ব নালাগে। তাৰপিছতে মই বইল আলুখিনি এটা পিটিকা বনাই ল'ম। এতিয়া মই ইয়াতে অলপ গৰম মছলা, ৰেড চিলি পাউডাৰ, ধনিয়া আৰু কাটি লোৱা পিঁয়াজখিনি ঢালি দিছোঁ। মই ধুনীয়াকৈ সেইখিনিও পিটিকা বনাই ল'ম। এতিয়া মই এখন কাঁহীত অলপ ঠাণ্ডা পানী লৈ ব্ৰেডখিনি অলপ তিয়াই ল'ম। তিয়াই লৈ হাতেৰে ভালদৰে ব্ৰেড পিচ পানীখিনি যোৱাকৈ চেপি ল'ব। দেখিছে মই কেনেদৰে চেপি লৈছোঁ। পানীখিনি থাকিলে বেয়া হ'ব, সেয়ে পানীখিনি সম্পূৰ্ণকৈ চেপি যাবলৈ দিব পানীখিনি। এতিয়া ইয়াত মই কৰি লোৱা পিটিকাখিনি অলপ অলপকৈ ভৰাই দিম। এনেদৰে মই বনাই লৈছোঁ হাতেৰে লাহে লাহেকৈ। লাহে লাহেকৈ বনাই ল'ব। এয়া চাওকচোন, মোৰ এটা হৈ গৈছে। আপোনালোকে বেলেগ চেপ দিওঁ বুলিলেও পাৰিব, নিজৰ ইচ্ছামতে চেপ দিব পাৰিব। তিয়াই ল'লে সুবিধা হয়। মই গোলকৈ এটা বনাই লৈছোঁ। তাৰপিছতে এই ময়দাখিনি যিখিনি মই পানীত গুলি লৈছিলোঁ, তাত মই এটা এটাকৈ দি ল'ম। অলপ লাহে লাহে চামুচে পাতেৰে লুটি বাগৰ কৰি দিছোঁ, সকলো ফালে যাতে ময়দাখিনি লাগে। তাৰপিছতে মই এতিয়া এখন কেৰাহী উঠাই লৈছোঁ। কেৰাহীত গৰম হোৱাত অলপ তেল গৰম হোৱাৰ পিছত মই দি দিছোঁ তেলত ব্ৰেড চপটো। লাহে লাহে হেতাৰে পাতেৰে লৰাই সিজিবলৈ দিম। আপোনালোকে ময়দা বা বেচন যদি নিদিয়ে তেতিয়াহ'লে তেলটো বেছি লাগে, কাৰণ ব্ৰেড পিচে তেলটো শুহি লয়। যদি ময়দা ঘোলটো বনাই তিয়াই লয় তাত ময়দাখিনিত, তেতিয়া তেলটো কম পৰিমাণে দৰকাৰ হয়। চাওকচোন, সেইটো হৈ গৈছে। মই ভিডিঅ'টো দেখুৱাবলৈ নহ'ল, আৰু বাকীও এই দুটাও মই অলপ বেলেগ চেপ দি বনালোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। আপোনালোকে তেনেধৰণে যিকোনো চেপ দিব পাৰিব ইচ্ছা অনুযায়ী। চাওকচোন কিমান ধুনীয়াকৈ হৈছে, খাবলৈও বহুত সোৱাদ হয়। এনেদৰে ঘৰতে বনাই চাহৰ লগত খাই চাবচোন, কিমান ধুনীয়া লাগে। বাহিৰৰ কিনা বস্তুতকৈ ঘৰতে বনাই খাব পাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। চাওকচোন এতিয়া কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকে ঘৰতে তৈয়াৰ কৰি খাই চাবচোন, ভাল লাগিব। গতিকে আজিলৈ আহোঁ, নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।